নিজৰ ছোৱালীজনী যদি জোঁৱায়েকৰ লগত সুখী থাকে তেতিয়া সেই ছোৱালীজনী মাকে বহুত আনন্দ পায়, বহুত ভাল পায়। আৰু যদি নিজৰ বোৱাৰীজনীয়ে তেওঁ পুত্ৰৰ লগত সুখী থাকে আৰু হাঁহি মাতি থাকিলে তেতিয়া বহুত বেয়া পায়। অৰ্থাৎ পুত্ৰ আৰু বোৱাৰী ভালকৈ থাকিলে তেতিয়া মানে শাহুগৰাকীয়ে হিংসা কৰে। কিন্তু সকলো নহয়, কিছুমান আছে নিজৰ ছোৱালীজনী যদি কিবা কাৰণত সেইখন ঘৰত কাজিয়াও কৰে বা ঘৰলৈ আহে তেতিয়া ছোৱালীজনী মাকে কয় যে সেইখন ঘৰৰ মানুহেই বেয়া, সেইখন ঘৰৰ শাহু শহুৱে বেয়া, তেওঁৰ ছোৱালীজনী বহুত ভাল, তেওঁৰ ছোৱালীজনী একো ভুলেই কৰিব নোৱাৰে, তেওঁৰ ছোৱালীজনী গাত একো ভুলেই নাই, তেওঁৰ ছোৱালীজনী গাত একো দোষেই নাই, ছোৱালীজনী একো দোষ কৰিবই নোৱাৰে। কিন্তু নিজৰ বোৱাৰীজনীয়ে সেইখন ঘৰৰ কৰ্তব্য আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ পিছতো কিন্তু বোৱাৰীজনীৰ গাত বহুত দুখ থাকে। বোৱাৰীজনী বহুত ভুল কৰে, বোৱাৰীজনীয়ে বেয়া, বোৱাৰীজনীয়ে ভুল, বোৱাৰীজনী ভাল নহয়। কিমান যে নিকৃষ্ট মানুহ মনৰ, নহয়নে? কিন্তু কিছুমান, মই সকলো বুলি ক'ব যোৱা নাই, বোৱাৰীজনীয়ে সকলোবোৰ কাম কৰাৰ পিছতো বোৱাৰীজনীৰ গাত খুজে প্ৰতি অপৰাধ থাকে। সকলো ভুল বোৱাৰীজনীয়ে, নিজৰ ছোৱালীজনীয়ে মানে একো ভুল কৰিবই নোৱাৰে। আৰু নিজৰ ছোৱালীজনীয়ে যদি জোঁৱায়েকৰ কথা মতে উঠা বহা কৰে, জোঁৱায়েকৰ কথাই শুনে, তেতিয়া আকৌ কয় যে জোঁৱায়েক বহুত ভাল। কিন্তু নিজৰ বোৱাৰীজনীৰ কথা যদি পুত্ৰই শুনে তেতিয়া আকৌ কয় যে পুত্ৰ মাইকী তলতীয়া। মানুহৰ মানসিকতা দেখিছেনে? নিজৰ ছোৱালীজনীক যেনেদৰে মৰম কৰে ঠিক তেনেদৰে নিজৰ বোৱাৰীজনীকো মৰম কৰিব। নিজৰ ছোৱালীজনীক যেনেদৰে নিজৰ ছোৱালীজনী ভাবে নিজৰ ছোৱালী বুলি, বোৱাৰীকো বোৱাৰী বুলি নাভাবি ঠিক নিজৰ ছোৱালী বুলি ভাবিব লাগে।